আমাৰ আসাম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলৰ লগত আৰু CM ছাৰ নিজে আছিলে আমাৰ BTC চৰকাৰৰ লগত যিটো ৰিভিউ মিটিং এই ৰিভিউ মিটিঙত এটা মাইন'টছ হৈ গ'ল ডিচিশ্যন হৈ গ'ল কোকৰাঝাৰতো জাপান লেংগুৱেজ লাৰ্ণিং চেণ্টাৰ খোলা হ'ব এইটো খুব ভাল ডিচিশ্যন আৰু জাপান লেংগুৱেজ যদি আমি শিকাব পাৰোঁ আমাৰ BTC অঞ্চলত তেতিয়াহ'লে জাপান বা চাইনা বা কোৰিয়াত বহুত স্ক'প পাব ইয়াৰ পিছত আমি ভাবিছোঁ কোৰিয়ান লেংগুৱেজ আৰু চাইনিজ লেংগুৱেজ এই দুটা লেংগুৱেজ যিটো লাৰ্ণিং চেণ্টাৰ সেইটো আমি আস্তে আস্তে কৰিম সেইটো ডাঙৰ এটা আমাৰ কাৰণে BTC-বাসীৰ কাৰণে ভাল খবৰ আৰু সেইদিনা যিখিনি মিটিং হ'ল 100ত 90% পজিটিভ 10%টো অলপ আৰু আলোচনা কৰিব লগা কিছু আছে অৰ্থাৎ আমি যিখিনি এজেণ্ডা লৈ পেলাই BTC গভৰ্ণমেণ্টৰ পৰা প্ৰেজেণ্টেশ্যন দিছিল সেই প্ৰেজেণ্টেশ্যনৰ ভিতৰত মানে 100ত 90% পজিটিভ হৈ গ'ল 10%টো আৰু আলোচনাত অলপ দৰকাৰ আছে সেইখিনি কথা আৰু আজি আমাৰ শুভমতিনি থাণ্ডাই আমাৰ বিশ্বনাথ ব্ৰহ্ম ডাঙৰীয়াৰ যিটো ডেথ এনিভাৰ্চাৰী এই ডেথ এনিভাৰ্চাৰীত সকলো দল সংগঠন আহি ইয়াত উপস্থিত হৈছে সকলোৱে সন্মান জনাবৰ কাৰণে আহিছে আৰু আমিও আজি ইয়াত উপস্থিত হ'বলৈ পাই খুব ভাল লাগিছে মুঠতে শুভমতিনি থাণ্ডাই বিশ্বনাথ ব্ৰহ্ম আমাৰ বড়ো সমাজত ডাঙৰ এটা কণ্ট্ৰিবিউশ্যন আছে BTC গঠনৰ ক্ষেত্ৰত আৰু আমি কৈছোঁ যে ফাৰ্ষ্ট মেডিয়েটৰ হিচাপে গভৰ্ণমেণ্ট অফ আসাম বা BLTৰ লগত যিটো আলোচনা ভাৰত চৰকাৰৰ লগত আলোচনা কৰিবৰ কাৰণে ফাৰ্ষ্ট মেডিয়েটৰ হিচাপে ৰল লৈছিল আমাৰ বিশ্বনাথ ব্ৰহ্ম ডাঙৰীয়া সেইটো কথা চবে আৰু যেতিয়া আলোচনা কৰি আছিল আমাক ছাজেষ্ট কৰি আছিল যে বিশ্বনাথ ব্ৰহ্ম ডাঙৰীয়াই আমাক ছাজেষ্ট কৰিছিল যে যদি চুক্তি হয় এই চুক্তিত বড়ো ভাষাটো এক চিডুলত সোমাব লাগে এই ডিমাণ্ডটো ৰাখিব লাগে বুলি আমাৰ বিশ্বনাথ ব্ৰহ্ম ডাঙৰীয়াই আমাক ছাজেষ্ট কৰিছে তো ইয়াৰ কাৰণে মই কৈছোঁ যে বিশ্বনাথ ব্ৰহ্ম ডাঙৰীয়াৰ যিটো কণ্ট্ৰিবিউশ্যন আমি কেতিয়াও পাহৰিব নোৱাৰোঁ সেইখিনি কথা